নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই বনাইছোঁ ঘিলা পিঠা, মানে হৈছে তেল পিঠা। এই আবতৰীয়া বতৰতনো বাৰু পিঠা খাবলৈ মন যায়নে কওকচোন। মোৰ যে কেতিয়াবা বহুত মন যায়। মই মন গ'লেই বনাই খাওঁ। আৰু ঘৰতে পিঠাগুড়ি আছিল আৰু অকণমান নিমখ আৰু অকণমান চেনি বেছিকৈ দি এতিয়া পিঠাগুড়িখিনি মিক্স কৰি ল'লোঁ। কাৰোবাৰ সৈতে এবাৰ দূৰত্ব বাঢ়ি গ'লেই সমস্যা। সেই ব্যক্তিজনৰ সৈতে আগৰ দৰে কথাই নহয়। সেই আগৰ দৰে ফিলিংছবোৰো উভতি নাহে। দূৰত্ব একেবাৰে বেয়া বস্তু। এই কথাষাৰ কিমান দূৰ সঁচা বাৰু জনাবচোন, আপোনালোকে কি ভাবে। এতিয়া আপোনালোকক পিঠা বনাই গানকে এটা গাই শুনাই দিওঁ। এই নৈ পানী বাঢ়িলে ৰঞ্জন ৰঞ্জন জোনালী, আহি পালে খৰালি, কলিটিয়ে লগালে মাত। কলি মাতে শুনি ৰঞ্জন ৰঞ্জন জোনালী, আহি পালে ৰঙালী, গৰু চালে লগালে মাত।